নমস্কাৰ থাম্বনেইলত ক্লিক কৰিছে যেতিয়া ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাওক নিশ্চয়কৈ মোৰ কিছু অভিজ্ঞতাৰ দ্বাৰা আপোনাৰ লাভ হ'ব প্ৰথমতে মই শ্বেয়াৰ কৰিব বিচাৰিছো নম্বৰ 1 মই এয়াৰপৰ্টলৈ যাবলৈ কেব এখন বুক কৰিলো কেব বুক কৰাৰ কিছু সময় পিছতে মোবাইলৰ হিটো মোৰ পৰা এজনে ক'লে বোলে দাদা ক'ত যাব মই ক'লো এয়াৰপৰ্টত যাম বিল কিমান উঠিছে বোলো 530 টকা উঠিছে তাৰপিছত তেওঁ ক'লে দাদা মই যাব নোৱাৰিম আপুনি কেনসেল কৰি দিয়ক মই কেনসেল কৰি দিলো কেনসেল কৰি দিয়াৰ পিছত মোৰ 50 টকাটো কাটিয়ে গ'ল তাৰপিছত আৰু 4 জন মানক এনেকৈ এপ্ৰোচ কৰাৰ পিছত একে ৰিপ্লাই মই যাব নোৱাৰিম বুজিলো বাৰু পেট্ৰলৰ দাম বাঢ়িছে 530 টকাত এয়াৰপৰ্ট নোপোচাই কিন্তু তেওঁলোকে সেইখিনি মেনেজ কৰি মোক সুবিধাজনকভাৱে কিবা এটা কৰি দিব পাৰিলে হয় নিশ্চয় মোৰ 7 বজাত ফ্লাইট আছিল 5 বজাত মোৰ এনেকুৱা অৱস্থা গতিকে এইবিলাক হৈছে একচুয়ালি নন ক্লিয়াৰিটিৰ কাৰণে ইয়াৰ মেইন কাৰণটো যদি আমি বিশ্লেষণ কৰি চাওঁ নন ক্লিয়াৰিটি মানে বিজনেস কৰিব নে নকৰে বা তাৰ পৰা লাভ হ'ব নে নহয় বা নিজে কি কাম কৰিব কামটোৰ প্ৰতি মানে কোনো ধৰণৰ ভাল ভাব নাই সেই কাৰণে ক্লিয়াৰ নহয় কৰিব পাৰিব নে নোৱাৰে একো কাম নাই সেই কাৰণে কৰিছো পালে পালো নাপালে নাই এনেকৈ কেতিয়াও বিজনেস সফল নহয় এইটো প্ৰবলেম সলভ কৰিবলৈ আমাক লাগিব সাৰ্ভিস ওৰিয়েন্টেড মেন্টালিটি যাতে আমি সাৰ্ভিস দি ইনকাম কৰিব বিচাৰিছো গতিকে কাস্টমাৰ স্যাটিসফ্যাকশনত আমি কিমান গুৰুত্ব দিব পাৰো তাৰ ওপৰত নিৰ্ভৰ কৰে আপোনাৰ লাভালাভ এই প্ৰবলেম বিলাক সৰু সৰু প্ৰবলেম বিলাক সলভ কৰিও আমি বহুখিনি ইনকাম কৰিব পাৰো কিন্তু আমাৰ মানুহখিনিয়ে সাৰ্ভিস ওৰিয়েন্টেড মেন্টালিটি নাথাকা বাবে এনেকুৱা ধৰণে ইনকাম কৰিবলৈ সফল নহয় নম্বৰ 2 মোৰ ওচৰৰ এজন বন্ধু তেওঁৰ আৰো ফিল্টাৰটো সাৰ্ভিসিংৰ নামত সাৰ্ভিসৰ লৰাজনে আহি বহুতখিনি কিবা কিবি এসেসৰিজ লগাই মানে এমাহ দুমাহৰ মুৰে মুৰে সাৰ্ভিসিং কৰে কৰি আলটিমেটলি 6 মান্থৰ ভিতৰত আৰো ফিল্টাৰটো বেয়া হৈ থাকিল ব্ৰ্যান্ডেড আৰো ফিল্টাৰ এটা বেয়া হ'ল সেই কাৰণে মই অলপ মনোযোগ দি ইমান সঘনাই সাৰ্ভিস নকৰাৰ পিছত মেচিনাৰী বস্তু বেয়া হ'বই এটা সময়ত মোৰ আৰোটো বেয়া হ'ল মই ঘৰত নাছিলো ঘৰৰ মানুহে মাতিলে সাৰ্ভিস কৰাবৰ কাৰণে মাতাৰ পিছত সাৰ্ভিস কৰালে কৰাই উঠি তাৰ পিছত ক'লে বোলে এইটো ফিল্টাৰটো একেবাৰে বেয়া হৈ গৈছে গতিকে এইটো পেলাই দিয়ক এটা নতুনকৈ আনক মই হেতু সাৰ্ভিস কৰি ঠিক ঠাক কৰি দি থাকিম হেনেকে ক'লে কিছুদিন পিছত বন্ধই হৈ গ'ল এইটো তেতিয়া লকডাউন চলি আছিল লকডাউনত মই ভাবিলো এনেকুৱাকে 30000 টকা দামৰ আৰু এটা পেলাই দিয়াত গৈ তা খুলি মিলি চাওচোন আৰোটো লাগিবই ভৱিষ্যতে কাৰণ পানী যেতিয়া ফিল্টাৰ কৰিবলগীয়া আজিকালি বাধ্যতামূলক হৈছে গতিকে ফিল্টাৰৰ বিষয়ে শিকা যাওক বস্তুটো শিকিলো খুলি তাৰ পিছত দেখিলো যে তাৰ ভিতৰৰ মটৰটো বেয়া হৈছে আনফালে আৰু এটা কথা শিকিলো যে মটৰটো ৰিপেয়াৰ হয় কিন্তু ৰিপেয়াৰ কৰাতকৈ মই এটা অনলাইন নতুনকৈ মটৰ আনি ফিট কৰিলো মোৰ 3 দিন সময় লাগিলে কিন্তু আলটিমেটলি হেতু চলি থাকিল ভালদৰে চলি থাকিল এইটো হৈছে একচুয়ালি ল্যাক অফ প্ৰফেশনালিজমৰ কাৰণে আপুনি যিকোনো সাৰ্ভিস এটাৰ কাৰণে মানুহ মাতিব বা যাব তাত প্ৰফেশনালিজম দেখা নাপায় প্ৰফেশনালিজম যেতিয়া দেখা নাপাব কাস্টমাৰ বিলাকে তেতিয়াও স্যাটিসফাইড নহয় এই প্ৰফেশনালিজমটো কিয় নাহে বাৰু মানে যিকোনো এটা কাম কৰিলে হেতু কামক নিজে হৰু বুলি ভাবি মানে প্ৰগ্ৰেছিভ মেন্টালিটি এটা নানে আসলতে এইবিলাক প্ৰবলেম মেন্টালিটি আগৰটো আছিল সাৰ্ভিস ওৰিয়েন্টেড মেন্টালিটি নহয় এতিয়াটো ল্যাক অফ প্ৰফেশনালিজমত আছে প্ৰগ্ৰেছিভ মেন্টালিটি নাই মানে হেতু কামেৰে যে কিবা এটা প্ৰগ্ৰেছ কৰিব পাৰিব তাৰ ওপৰত কোনো ধৰণৰ ধাৰণা নাই তৃতীয়তে হল এটো থাৰ্ড এক্সপেৰিয়েন্স মোৰ একচুয়ালি বাথৰুমৰ কি হল সাইডৰ ওয়াল বিলাকে পানী টানিলে টানাৰ ফলত পুটি বিলাক এৰাই যাব ধৰিলে কালাৰ বিলাক এৰাই যাব ধৰিলে মিস্ত্ৰীৰ লগত কথা পাতিলো তাৰ পিছত এক্সপেৰিয়েন্স মানুহ বিলাকৰ লগতো কথা পাতিলো কিন্তু তেওঁলোকে কয় যে ওয়ালখন কাটিব লাগিব প্লাষ্টাৰ বিলাক খহাব লাগিব নতুনকৈ কৰিব লাগিব ভিতৰত পাইপ লিক হৈছে কিবা হৈছে আলটিমেটলি বাহিৰৰ ফালে যোৱা ড্ৰেইনেজ পাইপৰ তলত লিক হৈছে তেতিয়া এজন মিস্ত্ৰী মাতিলো মিস্ত্ৰীজনে এনেকুৱা দিহা পৰামৰ্শবিলাক দিলে
দি বাহিৰৰ আউটলেটত লিকেজখিনিত মাত্ৰ তেওঁ মানে হোৱাইট চিমেণ্টেৰে ৰিপেয়াৰ কৰি গ'ল, কাম কৰিছে সেইটো, কিন্তু বাহিৰত এনেকুৱাকে খান্দা দেখালে, কিবা কৰা দেখাই মেলি 3000ৰ বিল বনালে। অ'কে, দি দিলোঁ। কিন্তু ৱালখনৰ পানী টানা কথাটো ভালকৈ বিশ্লেষণ কৰি চাওঁতে দেখিলোঁ যে জইণ্ট ফ্ৰী টাইলছৰ মাজত যদি আপোনাৰ বালি সোমাই ফিটিং কৰোঁতে, তেতিয়াহ'লে আপোনাৰ সেইখিনিৰ ওপৰত যেতিয়া হোৱাইট চিমেণ্ট দিয়া যায়, হোৱাইট চিমেণ্টখিনি লাহে লাহে হাৰ্পিক আদি কেমিকেল দিয়াৰ কাৰণে হোৱাইট চিমেণ্টখিনি গুচি যায়। গুচি গ'লে সেই টাইলছৰ মাজেৰে পানীখিনি সোমাই শেষত ৱালত টানে। সেইটো বুজিলোঁ আৰু সেইটো প্ৰব্লেমৰ মানে ৰুট কজত যোৱাৰ কাৰণে বস্তুটো বুজিলোঁ আৰু সলভো কৰিলোঁ প্ৰব্লেমটো। একচুৱেলি এইবিলাক হৈছে মানে কি ফ্ৰডুলেণ্ট এক্টিভিটি, মানে ঠগুৱা ব্যৱসায়। আপোনাক যিকোনো প্ৰকাৰে কিছুমান এনেকুৱা মানুহে ঠগাব বিচাৰে। এনেকুৱা মানে কি ইণ্টেনশ্যনেলি ঠগাব খুজিলে মানুহজনৰ ওপৰত মানে ভৰসাবিলাক নোহোৱা হৈ যায়, ফলত আপোনাৰ কাষ্টমাৰ ছেটিছফেকশ্যনো নাথাকে। তেনেকুৱা মানুহবিলাক আৰু কেতিয়াও নামাতে। সেইবিলাকে নিজৰ কৰ্মৰ দ্বাৰা কোনোদিন উন্নতি কৰিব নোৱাৰে। এই মেণ্টেলিটিবিলাক অলপ চেঞ্জ কৰিলে তাৰমানে উন্নতি হোৱাৰ সম্ভাৱনা বহুত দেখা যায়। আমাৰ মেক্সিমাম মানুহে উন্নতি কৰিব নোৱাৰাৰ এই তৃতীয় কাৰণটো হ'ল সোনকালে ধন ঘটাৰ ইচ্ছা এটা। মানুহক ঠগাই কেনেকে সোনকালে ধন ঘটিব পাৰি। ঠিক তেনেদৰে মই গাঁৱত এটা ঘৰ বনাইছিলোঁ। তাত বালিৰ অৰ্ডাৰ দিলোঁ। বালিৰ অৰ্ডাৰ দিওঁতে তেওঁ বালি ছাপ্লায়াৰজনে দমকল খান্দোতে ওলোৱা বালিবিলাক মোক ছাপ্লাই কৰিলে। শেষত কি হ'ল, মিস্ত্ৰী এটা মানে বহি থাকিব লগা কণ্ডিশ্যন। কোনোপধ্যে সেই মছলাখিনি ৱালত লাগি নধৰে, খহি পৰে। গতিকে মোৰ মিস্ত্ৰীৰ ফালৰ পৰাও লছ আৰু বালিখিনিতো লছ হ'লে। তেনেকুৱা ফ্ৰডুলেণ্ট এক্টিভিটিৰ পৰা মানে ইনকাম কৰোঁতে বহুত অসুবিধা হয় সিহঁতৰো। আমি কেতিয়াও সেনেকুৱা মানুহক বিশ্বাস নকৰোঁ বা কাম নিদিওঁ। চতুৰ্থ প্ৰব্লেমটো হ'ল মোৰ খেতি। গাঁৱত মাটি কিছু আছে। খেতি কৰিবলৈ বহুত কেইজনৰ কথা পাতিলোঁ। তেওঁলোকে খেতি নকৰাৰ অজুহাতত বহুত কিবা কিবি দেখালে, যে পানী উঠে বা কিছু অংশত পানী নাই বা বীজবিলাক বেয়া বা সাৰ নাপায় বা কষ্ট মানে ইনভেষ্টমেণ্ট কষ্ট ইমানখিনি হয় যে বিক্ৰী কৰি সিমানখিনি নাপায়। এই যে প্ৰব্লেমবিলাক দেখালে, প্ৰতিটো প্ৰব্লেম সলভ কৰিলেও আমি কিছু হ'লেও ইনকাম কৰিব পাৰোঁ। সাৰৰ প্ৰব্লেম আছে, বেষ্ট সাৰৰ কোম্পানীৰ লগত কথা পাতক, ভাল কোৱালিটিৰ সাৰ আনি সাৰৰে ভাল এখন দোকান খোলক, য'ত কি মানে এডাল্টাৰেশ্যন নহয়, ভেজালীকৰণ নহয়। তেনেকুৱা কৰিলেও আপুনি লাভ পাব পাৰে। ভাল বীজ নাই, ভাল বীজ আনক। খেতি পথাৰত পানী কোনোপধ্যেই মানে বেলেঞ্চ নহয়, কোনোবা ঠাইত বেছি হয়, কোনোবা ঠাইত কম হয়, কাৰণ আমি ড্ৰেইনেজ ছিষ্টেমবিলাক মাৰি দিছোঁ। ড্ৰেইনেজ ছিষ্টেমবিলাক বন্ধ কৰি মানে দংবিলাক বন্ধ কৰিছোঁ, খালবিলাক বন্ধ কৰিছোঁ। সেইবিলাকৰ পৰা ডেফিনেটলি আমাৰ পানীৰ ব্যৱস্থাটো, ইৰিগেশ্যন ব্যৱস্থাটো একেবাৰেই বন্ধ হৈ গৈছে। খেতি নহ'বই। আনহাতে কি কৰে, এজনে যদি গাই গৰু পালন কৰিছে, আনজনৰ কাষতে এনেকুৱা এটা কাম কৰিব। এজনে যদি দোকান খুলিছে, আন এজনেও এনেকুৱা এখন দোকান খুলিব। তেতিয়া কাষ্টমাৰবিলাক ডিভাইড হৈ গৈ নিজৰ লছ হয়। এই ক্ষেত্ৰত ইয়াৰ কাৰণ বুলিলে আমি দেখিবলৈ পাওঁ, এইটো লেক অফ নলেজ আৰু মানে লাৰ্ণিং। শিকাৰ কোনো ধৰণৰ অভ্যাস নাই আৰু জ্ঞান আহৰণৰ অভ্যাস নাই। ব্যৱসায় এটা কৰিব লাগিলে, কাম এটা কৰিব লাগে, সেইটো শিকিব লাগিব বা প্ৰেক্টিচ কৰিব লাগিব, সেইখিনি নাই। আৰু এই প্ৰব্লেমটোৰ সলিউশ্যন হিচাপে আমি চালে দেখিবলৈ পাওঁ, স্প্লিট অভাৰ অফ বিজনেছৰ বিষয়ে নাজানে। মানে কোনোবা এটা যদি গাই পালন কৰিছে, তেতিয়াহ'লে আমি সেই গাই গৰু ফাৰ্মখনত দৰকাৰ হোৱা ঘাঁহবিলাক আমি উৎপাদন কৰিব পাৰোঁ, ছাপ্লাই কৰিব পাৰোঁ। কোনোবা যদি এখন দোকান খুলিছে, তাৰ আমি মেটেৰিয়েলবিলাক ছাপ্লাই কৰিব পাৰোঁ। কোনোবাই যদি খেতি আৰম্ভ কৰিছে, খেতিত সহযোগী হিচাপে যিবিলাক বীজ লাগিব, সাৰ লাগিব বা পানীৰ ব্যৱস্থা লাগিব বা এনেকুৱা ধৰণৰ গাই গৰুৰ গোবৰ লাগিব, এইবিলাকৰ ছাপ্লাই আমি কৰিব পাৰোঁ। তেনেকুৱা ধৰণৰ স্প্লিট অভাৰ অফ বিজনেছ নাই। খেতি কৰিছে যদি আমিও খেতি কৰিছোঁ, সিও কৰিছে, বিক্ৰীটো কমি গৈছে।
এতিয়া প্ৰডাকশ্যনৰ পিছত যিখিনি কাম থাকে, যেনেকুৱা ধৰক কোল্ড ষ্টৰেজ বা তেনেকুৱা বাহিৰত এক্সপোৰ্ট কৰা বা বিক্ৰীৰ ব্যৱস্থা কৰা, এইবিলাক আমাৰ অসমত একেবাৰে নাই। এইটো স্প্লিট অভাৰ অফ বিজনেছৰ নলেজৰ অভাৱ, নিশিকে। এতিয়া আমাৰ 5 নম্বৰ অভিজ্ঞতাটোৰ বিষয়ে কওঁ। এইটো কোনো ধৰণৰ কমপ্লেইনিং নহয়, মই নিজে আয়ত্ত কৰা কিছুমান, নিজে দেখি পোৱা কিছুমান অভিজ্ঞতাৰ বিষয়ে কৈছোঁ। মোৰ মোবাইল এটাৰ টাচখন ভাঙি থাকিলে পৰি। মোবাইল ৰিপেয়াৰিং চেণ্টাৰ 4টা-5টা মানলৈ গ'লোঁ। সিহঁতে কয়, কোনোবাই কয় 2000 লাগিব, কোনোবাই কয় 2500 লাগিব, কোনোবাই কিবা লাগিব, কোনোবাই কয় এইটো নোৱাৰি, কোনোবাই কয় এইখন ওপৰৰ টাচখন এৰাওঁতে ডিছপ্লেখন ভাঙি যাব। বিভিন্ন ধৰণৰ কথা ক'লে। অলপ শিকিলোঁ। আজিকালি প্লেটফৰ্ম আছে, ইউটিউব বা এনেকুৱা ধৰণৰ গুগলত চাৰ্চ কৰি দেখিলোঁ। অনলাইন যদি তাৰ টাচখন অনা যায়, এটা প্ৰফেচনেলৰ দ্বাৰা এইখন চেঞ্জ কৰিব পাৰি। সৰু ল'ৰা এজনক পালোঁ, এনেকুৱা মোবাইল ৰিপেয়াৰিং কৰে। তাৰ দ্বাৰা খোলালোঁ। খোলোতে সি কৈছে বোলে, দাদা এইটো ভাঙি গ'লে আপোনাৰ ৰিস্ক। মই বোলে হ'ব বাৰু, কোনো প্ৰব্লেম নাই, এনেতো গৈছে। তেনেকুৱা তাৰ মেণ্টেলিটিটো মই চালোঁ, সি বৰ ক্ৰিয়েটিভ, মানে প্ৰডাক্টিভ আৰু ক্ৰিয়েটিভ মেণ্টেলিটি। বস্তুটো বেয়া হৈছে, গতিকে তাক মই যিকোনো প্ৰকাৰে ভাল কৰিব চেষ্টা কৰোঁ, ৰিস্ক যাৰে নহওক। ৰিস্কটো থাকিবই। সি মোক মোবাইলটো ঠিক কৰি দিলে। গতিকে এইখিনিত আমি কি চাব পাৰোঁ, আমাৰ বিজনেছত হেল্পিং হেণ্ডটো নাই। অৰ্থাৎ এই প্ৰব্লেমটোৰ সলিউশ্যন হ'ল আপোনাৰ হেল্পিং হেণ্ড। আপুনি যদি কোনোবাক সহায় কৰে, সেই সহায় নিশ্চয়কৈ ঘূৰি আহে। আৰু সেই ল'ৰাজনে মোক হেল্প কৰিলে, গতিকে মই দ্বিতীয়বাৰ মোৰ কিবা মোবাইলৰ প্ৰব্লেম হ'লে মই তাৰ তাতে যাওঁ। এনেকৈ আপুনি হেল্পফুল হৈ বহুখিনি ইনকাম কৰিব পাৰে। আপুনি কৰা সহায়বোৰ সদায় আপোনাৰ ওচৰলৈ ঘূৰি আহিবই। সেইটো কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। গতিকে আমি এই 5টা সমস্যা আলোচনা কৰিলোঁ, তাৰ কাৰণবিলাক ক'লোঁ আৰু সলিউশ্যনবিলাকো উলিয়াব চেষ্টা কৰিলোঁ। প্ৰতিটো প্ৰব্লেমৰে কাৰণবিলাক জানি যদি তাৰ সলিউশ্যন ওলোৱা যায়, সেইটো একোটা ইনকামৰ ৰাস্তা হৈ উঠে। আমাৰ ল'ৰাবোৰ গাঁৱৰ পৰা চিকিউৰিটি গাৰ্ড বা ফেক্টৰীত কাম কৰিবলৈ মুম্বাই বা বেংগলোৰ গৈছে। তাত 15,000 দৰমহা পালেও সেই 15,000ৰ বাচে কিমান? 5,000 এটলিষ্ট। তাৰ ওপৰত যিমানখিনি কষ্ট কৰিব পাৰে, বচাব পাৰে। কিন্তু গাঁৱত থাকিয়ে, ঘৰত থাকিয়ে, ঘৰৰ খাদ্য খানা খাই, ঘৰ ভাড়া নিদিয়াকৈ থাকি যদি গাঁৱত 10,000 টকাও ইনকাম কৰে, তেতিয়াও সেই 5,000 টকা ভালদৰে বচাব পাৰি। এই কেলকুলেশ্যনটো কৰিলে নিশ্চয়কৈ মানুহবিলাকে এনেকৈ কৰ্মৰ কাৰণে প্ৰব্ৰজিত হ'ব লগা নহয়। আৰু আমাৰ এতিয়া যিটো মানুহৰ অভাৱ হৈছে কাম কৰাৰ কাৰণে, সেইটো নিশ্চয় সমাধান হ'ব। গতিকে আপুনি সদায় হেল্পফুল হৈ থাকক, সহায়ৰ হাত আগবঢ়াওক। নিশ্চয়কৈ আপুনিও সহায় পাব। সহায় কোনোদিন অথলে নাযায়, ঘূৰি আহিব আপোনাৰ ওচৰলৈ। বিশ্বাস ৰাখক সেইটোৰ ওপৰতে আৰু কৰ্ম কৰি যাওক। নমস্কাৰ।